নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ' সৈতে মই পল্লৱীয়ে আপোনালোকক স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো ধুনীয়া ভিডিঅ' এটা। আশা কৰিছো আপোনালোকে নিশ্চয় ভাল পাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰো। আজি এই ভিডিঅ'টোত মই আপোনালোকক নয়নতৰা গছৰ বিষয়ে কিছু উপকাৰিতাৰ বিষয়ে জনাম। আহকচোন এই নয়নতৰা ফুল দেখিছে, এইজোপা নয়নতৰা গছ হয়, নয়নতৰা ফুল। এই নয়নতৰা ফুল ৰঙত দুবিধ আছে, এবিধ এনেকুৱা আৰু এবিধ আছে বগা আছে। এই নয়নতৰা গছজোপা আমাৰ স্বাস্থ্যৰ কাৰণে আৰু আমাৰ স্কিন আৰু হেয়াৰৰ কাৰণে বহুত উপকাৰী হয়। এই নয়নতৰা ফুল 12 মাহে ফুলি থাকে। সাধাৰণতে প্ৰত্যেকৰ ঘৰত আজিকালি আছে এই নয়নতৰা গছজোপা। সেমেকা ঠাইতো হয় আৰু এনেকৈ ৰ'দ পৰা ঠাইতো হয় নয়নতৰা ফুল। ইয়াৰ পাত ফুল বহুতো বেমাৰৰ ঔষধি গুণ আছে। এই ফুল পিচি ৰাতিপুৱা খালী পেটত খালে চুগাৰ কণ্ট্ৰলত থাকে আৰু এসপ্তাহমান খাই চাব লাগে। তাৰপিছত আকৌ চেকআপ কৰিব লাগে। তাৰপিছত যদি কণ্ট্ৰল হয় খাব নালাগে, তাৰপিছত আকৌ অলপকৈ খাব লাগে। আৰু উক্ত ৰক্তচাপৰ বাবেও এই নয়নতৰা গছৰ শিপা পিচি ৰস উলিয়াই খাব লাগে। তেতিয়া উচ্চ ৰক্তচাপ কণ্ট্ৰলত থাকে আৰু চেকআপ কৰি চাব লাগে। যদি কণ্ট্ৰল হৈছে তেতিয়াহ'লে খোৱাটো কমাই দিব লাগে। তাৰপিছত আকৌ এসপ্তাহ এনেদৰে খাব লাগে। আৰু গা খজুৱতি হ'লে আৰু গাত যদি কিবা গুটি হয় তেতিয়া এই নয়নতৰা পাত ফুল পিচি তাত লেপন দিলে সোনকালে ভাল হয়। আৰু কীট পতংগ মৌ মাখি বা বৰলে কামুৰিলে এই পাত ফুল আৰু ইয়াৰ শিপা যদি পিচি ৰস উলিয়াই সেই ঠাইত সেই ৰস বা লেপন দিলে বহুত কামোৰা বিষবোৰ নাইকিয়া হয়, কমি যায় বহুত। আৰু মহিলাসকলৰ ঋতুস্ৰাৱৰ সময়ত অধিক ৰক্তচাপ হ'লে এই নয়নতৰা পাতৰ ফুল আৰু শিপা ৰস উলিয়াই খাব লাগে, সোনকালে আৰোগ্য হয়। কিন্তু এই ফুল পাত ৰস সকলোৱে খাব নালাগে, অপকাৰো হ'ব। বিশেষকৈ গৰ্ভৱতী মহিলাই খাব নালাগে। আৰু কিছুমান যদি জটিল বেমাৰ থাকে কিছুমানৰ, সেইবোৰে ডক্তৰৰ পৰামৰ্শ লৈহে খাব লাগে, নহ'লে অপকাৰ হ'ব পাৰে। মধুমেহ ৰোগতো নয়নতৰা ফুল আৰু পাতৰ ৰস খাব লাগে। এসপ্তাহ খালে মধুমেহ ৰোগ নিয়ন্ত্ৰণ হ'ব। আৰু পাইলছৰ কাৰণেও বহুত উপকাৰী হয়। পাইলছ হোৱা ঠাইত যদি ঘাঁ লাগে তেতিয়াহ'লে ইয়াৰ পাত ফুল শিপা পিচি যদি সেই ঘাঁ লগা ঠাইত লেপন দিয়া হয়, 1 ঘণ্টামান লেপন দিয়াৰ পিছত এনেদৰে 1 মাহ লগালে সেই ঘাঁ অতি সোনকালেই শুকাই যায়। আৰু আমাৰ স্কিনত যদি দাগ ফুঁহা হয় বা গুটি গুটি উঠে, পিম্পল হয়, তেতিয়া এই নয়নতৰা ফুল পাত পিচি লৈ এটা পেষ্ট বনাই ধুনীয়াকৈ মুখত স্কিনত লগাব লাগে। লগাই 15-20 মিনিটমান ৰাখি নৰ্মেল পানীয়ে ধুই দিব লাগে। এনেদৰে যদি সপ্তাহত 3 দিনো কৰা হয় বহুত উপকাৰ পোৱা যায়, সেই পিম্পল দাগবোৰ নাইকিয়া হৈ যায়। আৰু চুলি সৰিলে, চুলি পকিলে, চুলি ফাটিলে এই নয়নতৰা পাত ফুল পিচি ৰস উলিয়াই অলপ চুলিত লগাব লাগে। চুলিখিনি মাছাজ কৰিব লাগে। 1 ঘণ্টামান সানি মূৰত সানি চুলিখিনিত লগাই 1 ঘণ্টামান খালী পানীয়ে চেম্পু নকৰাকৈ ধুই দিব লাগে। সপ্তাহত 3-4 দিন কৰিব পাৰি। তেতিয়া চুলি যিকোনো সমস্যা, চুলি পকা সমস্যা, চুলি ফটা সমস্যা, চুলি দীঘল হ'ব আৰু চুলি ঘন হ'ব, চুলি ডাঠ হ'ব, সমস্যা দূৰ হয়। আপোনালোকে কৰি চাব পাৰে। চুলিৰ বাবে বহুত উপকাৰী হয় এই নয়নতৰা পাত ফুল শিপা। কিমান যে ঔষধি গুণৰ সমৃদ্ধ এই নয়নতৰা ফুল পাত, আপোনালোকে জানিলে আচৰিত হ'ব। কিছুমানে নাজানে, তথাপিও বাৰু কিছুমানে জানে। গতিকে আজিলৈ ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।